ভাল মোৰো বৰ্তমান ভালেই আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই দেখিছে অকমান ধুনীয়াকৈ সাজি কাচি ওলাইছো আজি আমি কৰিছো বিহুৰ কাৰণে ফটো শ্বুট কথাটো হৈছে এনেকুৱা ধৰণৰ ৰব ভিতৰত যাওঁ আৰু আটাইবোৰকে দেখাওঁ এয়া আমাৰ ফটো মাৰি দিয়া মানুহ কথাটো হৈছে এনেকুৱা ধৰণৰ যে আমাৰ সকলোবোৰ ঘৰতে আছে ভিতৰত অকণমান আন্ধাৰ দেই এয়া হৈছে আমাৰ পলিবাই আমাক ধুনীয়াকৈ মেকআপ কৰি দিছে আৰু এয়া হৈছে আমাৰ ডাঙৰ বা চবতকে হিৰইন বাইদেউ এয়া হৈছে ডাঙৰ বা আৰু এয়া হৈছে আমাৰ সৰু আমি আটাইকেইজনীয়ে ঘৰতে যেতিয়া মেকআপ আৰ্টিষ্টো আছে ফটো মাৰি দিয়া মানুহো আছে ফাইদা উঠাব লাগে হয়নে নহয় কওকচোন সেইকাৰণে আমি অকণমান ফাইদা উঠাইছোঁ আৰু দুখনমান ফটো মাৰিছোঁ চ' সেইটোৱে আপোনালোকক অকণমান দেখাই থাকিম আৰু চাই থাকক ভিডিঅ'টো শেষৰলৈকে চাব আৰু আমাৰ লিজাও আহিলে ঘৰলৈ লিজাই কি কৰিছে দেখাইছোঁ বলক আহিছে আমাৰ লিজা বৰা আহি কিনে মই ফটোশ্বুট কৰিছোঁ আজি ফটোশ্বুট আচলতে ঘৰতে সকলো আছে যে সেইকাৰণে অকণমান ফাইদা উঠাইছোঁ ঘৰতে সকলোবোৰ কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব পাৰিব কিনো ফটো মাৰোঁ পিছত ফটোবোৰ বিহুত দেখিবলৈ পাব আৰু আমাৰ লুচি অকণমান ভুকিছে ফটোবোৰ কিন্তু বিহুতহে দেখিবলৈ পাব দেই এতিয়া এখন দুখন পাবও পাৰে কেতিয়াবা নাজানো তো চাই থাকক ভিডিঅ'টো আমাৰ ফটো শ্বুটৰ অৱস্থা চাওক এয়া কেমেৰামেনৰ ছাতিৰ তলত কেমেৰামেন ছাতিৰ তলত আৰু আমাৰ এয়া এছিষ্টেণ্ট কেমেৰামেন সেয়া মডেল মেইন মডেল বাকী আমি লালু পাঞ্জু আমি চাইড পাৰ্ট নাজানো কি গদ জপতে থওঁ আনকালে সদায় আলমাৰিটোৰ ওপৰত এয়া চাওক ৰাইজ এইফালে চলি আছে আৰু চলি আছে বৰষুণ দিলে নহয় বহুত দেৰি আৰু আমিনো কি আৰু এনেই মন গৈছে কাৰণে কৰিছোঁ আমাৰ এনেই আজি ডাঙৰ বাৰু মই একে পিন্ধি ল'লোঁ মিলি গ'ল আৰু এখন মানে মেখেলাখন বায়ে দিছিলে যে মোক গিফ্ট সেইযোৰ কাপোৰ আৰু সেইখন সেইফালে চলিয়ে আছে এনেই আৰু অকণমান ভাল লাগে কেতিয়াবা সেয়া ভাল লগাই আছে সেইফালে চলি আছে চাওক ৰিলছ কৰি আছে বাইদেউ ইয়াত আমি ফটোশ্বুটটো কৰিলোঁহে হয় কিন্তু বৰ খেলি মেলিকৈ হ'ল কাৰণ এনেই ঘৰুৱাভাৱে ঘৰতে ফটোগ্ৰাফাৰ আছে যেতিয়া মেকআপ আৰ্টিষ্ট আছে যেতিয়া এনেই আৰু অকণমান এনেই একো মানে প্ৰফেচনেলটো নহয় বাৰু আৰু চাওক মই ফটো মাৰোঁতে মোৰ হাতত জেতুকা লাগি গ'লগৈ চাব দেই ৰ'ব এয়া চাওক হাতত জেতুকা লাগি গ'লগৈ ষ্টেণ্ড অনা নাই হাতেৰে কৰি আছোঁ একো আপোনালোকক দেখাব পৰা নাই ফটোকেইখনকে চাব মই ফটোকেইখন লাহে লাহে দি থাকিম ইনষ্টাতো দিম ফেচবুকতো দিম পেজতো দিম সকলোতে দিম সেইবিলাকত সকলোতে চাই থাকিব পাৰিব আৰু আমাৰ লিজাৰ বৰ ধুনীয়া দুখনমান ফটো আহিলে এতিয়া তাই ৰিলছ বনাব তো চাই থাকক ভিডিঅ'টো বৰ বিশেষ একো নাই দেখাবতো নোৱাৰিলোৱে ফটো মাৰি থকাৰ অৱস্থাত ফটো মাৰিবলৈ বিজি হৈ গ'লোঁ যে ব্লগ বনোৱা নহ'লে আচলতে আৰু লগ পাই আছোঁ অকণমান সময় পিছতে আমি এতিয়া বজাৰ গৈ আছোঁ ধুনীয়াকৈ দুয়োজনী আৰু আজি লিজাই মোক কাপোৰ কিনি দিব বোলে 100 টকাত কি কাপোৰ হ'ব বজাৰ চোন একে নহয় বিহু বুলি ক'লে বজাৰ হৈয়ে থাকে ন অটত গৈ আছোঁ প্ৰথমতে আমি সোমালোঁ ৰিলায়েন্স ট্ৰেণ্ডছত আৰু ইয়াতে মই চালোঁ প্ৰথমতে কুৰ্তি বাৰ কাৰণে কুৰ্তি ল'লোঁ মোৰ কাৰণে ল'লোঁ আৰু লিজাৰ কাৰণে নাই লোৱা দেই নল'লে তাই নিজেই নল'লে আৰু ইমান ধুনীয়া কুৰ্তি আছে নহয় ইয়াত কালেকশ্যন বহুত ধুনীয়া হয় আৰু বহুত বেছি কম দামত আচলতে বহুত বেছি কম দামত পোৱা যায় মই সেইকাৰণেহে ল'লোঁ ইয়াৰ পৰা আৰু ভাল লাগে কাপোৰকেইটা বেয়াও নহয়
মানে ধুলেও একো বেয়া নহয়, ৰঙো নাযায়, মানে ভাল পিন্ধিবলৈ ভাল ল'লোঁ সেইকাৰণে ভাল লাগে। মই আৰু প্ৰায় লওঁ ইয়াৰ পৰাই। আৰু এইজনী মই বিল দি আছোঁ। অকণমানহে বজাৰ কৰা হ'ল ইয়াত। কুৰ্তি ল'লোঁ আমি কেইটামান আৰু গুণগুণলৈ টি চাৰ্ট এটা ল'লোঁ, তেনেকৈ কিবা কিবি লোৱা হ'ল আৰু তাৰপিছতে আমি দুইজনীয়ে খালোঁ পুচকা। আচলতে বহুত দিনৰ মূৰত লগ পাইছোঁতো, অকণমান খোৱা বোৱাও কৰি লৈছোঁ লগতে, বুজিছে। সেইটো কোৱাৰ কথাহে, বজাৰলৈ গ'লে আচলতে সুবিধাহে লাগে কিবা এটা খাবলৈ। সেয়েহে প্ৰথমতে পুচকাটো খাই লৈছোঁ আৰু এয়া আৰম্ভণিহে দেই। খাই ল'লোঁ, খোৱাৰ পিছতে গ'লোঁ বিশাললৈ আৰু বিশালতো মই কিছুমান ঘৰুৱা বস্তু ল'ব আছিলে, সেয়াও ল'লোঁ। আৰু মাজে মাজে থুলমূল দুটামান বজাৰ কৰা হৈছে, কিন্তু সেইবোৰ সকলোবোৰৰ ভিডিঅ' কৰা নহ'ল। আচলতে ঘৰৰ বজাৰ কৰিম বুলিও গৈছিলোঁ আৰু বিহু বুলি সকলোকে কিবা এটা অকণমানিকৈ দিছোঁ আৰু যিমান পাৰিছোঁ নিজে, সেয়াই আৰু লিজাৰ বস্তু বৰ বিশেষ একো নাই, নিজে কিবা এটা ল'লে মই দেখাম বাৰু পিছৰ ভিডিঅ'ত কি দিলোঁ। বজাৰ কৰিতো ভাগৰ লাগিলে আৰু আমি বহুত সময় বজাৰ কৰিলোঁ। 2টামান বজাতে গৈছোঁ আৰু এতিয়া সময় প্ৰায় 6মান বাজিবলৈ হ'ল। ভোক লাগিছে আৰু বায়েও ফোন কৰিলে যে বায়ে আমাক ঘৰত থৈ আহিব, তাইৰো অকণমান বজাৰ কৰিব আছে, বজাৰকেইটা কৰিব, তাৰপিছত ঘৰত থৈ আহিব। আৰু সেয়েহে আমি সেইখিনি সময়তো আমি ভালদৰে কটাব লাগিব। আৰু ইমান দিনৰ মূৰত আহিছোঁ, তাতে লিজাও আহিছে, কিবা অকণমান ভালকৈ নাখালে হ'ব জানো। সেয়েহে আমি ভালকৈ ৰেষ্টুৰেণ্টত সোমালোঁ আৰু আমাৰ যি মন গ'ল পূৰা দগৰি খাই আহিলোঁ। আৰু লগতে মোৰ আজিৰ সৰু ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰৰ সৈতে আপুনি ন'টিফাই হৈ থাকে। আৰু ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত 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 ধন্যবাদ।